হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই মিনি ব্লগছ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ দেই। আজি মাঘৰ বিহু উৰুকা নহয় জানো, সেইবুলি ঘৰলৈ আহিলোঁ। এয়া ঘৰত বিহুৰ আয়োজন, মানে আজি খানাটো আমি সকলোৱে একেলগে খাওঁ ন, তো চবৰ আয়োজন চলিয়ে আছে। মইতো আহি পাওঁতে অলপ দেৰিয়ে হ'ল। আহি পায়ে জল্দি ওলাই মেলি আহিলোঁ আৰু। কাৰণ কি জানেনে, মাঘৰ বিহুৰ উৰুকা দিনটো মোৰ বহুত বেছি প্ৰিয় হয়। কাৰণ মই বহুত বেছি ভাল পাওঁ এইটো দিন। সকলোৱে মিলি এসাঁজ খাব পাৰোঁ, ফূৰ্তি কৰিব পাৰোঁ, সেইবাবে বহুত ভাল পাওঁ মই। আপোনালোকে আজি কি খালে, কি কৰিলে কমেণ্ট কৰি জনাব হা। আপোনাক আপোনাৰ সকলোলৈকে মাঘৰ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। আমাৰ নাচখিনি কেনেকুৱা পালে কমেণ্ট কৰি ক'ব হা। ভালকৈ নাচিব নাজানো বাৰু। আমাৰ খানা ৰেডি হৈয়ে গ'ল এতিয়া। সকলোৱে খাবলৈ বহিলেই। এয়া সেৱা কৰি মানে ডাঙৰসকলক আগতে দি লৈ পেলাই সেৱা কৰি লৈছে। আমি পিছত খাম বাৰু, এতিয়া তেওঁলোকে খাই লওক ককাহঁতে। তাৰপিছতে আমিও বহিয়ে ল'লোঁ আৰু খাবৰ কাৰণে। বহুত টেষ্টি আছিলে খানাটো। সকলোৰে লগত এসাঁজ খাই বহুত ভাল লাগিলে। আশা কৰিলোঁ মোৰ মিনি ব্লগটো চাই ভাল পালে। আকৌ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।